আজি বনাম সম্পূৰ্ণ গাঁৱলীয়া খানা ভতুৱা এই কলমৌ শাক এয়া মাটি কান্দুৰি আৰু কলমৌ বেছি আছে তাৰ লগত দুজোপামান ভতুৱা পালোঁ সেয়াও দিয়ে দিম আৰু হ'ব কচু পাতত দিয়া আৰু কচু টেঙা আহক এই কচু পাতত দিবলৈ এখন কলপাত আনিলোঁ এই কচু থুৰি এতিয়া কলপাতখন অকণমান সেকি ল'ম যাতে কচুখিনি মেৰুওঁতে ফাটি নাযায় এতিয়া আমি কলমৌ মাটি কান্দুৰি আৰু ভতুৱাখিনি ভালকৈ ধুই ল'লোঁ এই ভতুৱাখিনি কোনো জেগাত আপোনাৰ জিলমিল বুলিও কয় এতিয়া ভালকৈ আমি গোটেইখিনি একেলগে কুটি পেলাম আহক এয়া আমাৰ শাকখিনি কুটা হৈ গ'ল ধুনীয়াকৈ কুটি লৈছোঁ এয়া আমাৰ কেৰাহী গৰম হ'ল এতিয়া ইয়াত মই 1 খোপ অলিভ অইল দি দিম মই অলিভ অইল ব্যৱহাৰ কৰোঁ আপোনালোকে মিঠাতেল দিব পাৰে ইয়াৰ সলনি তেলখিনি গৰম হৈ গ'ল ইয়াতে মই 1 চামুচ পাঁচফোৰণ দি দিছোঁ জুইটো সিম কৰি দিওঁ এতিয়া ইয়াত শাকখিনি দি দিওঁ শাকখিনি দি অলপ লৰাই দিলোঁ ইয়াতে অকণ হালধি আৰু জোখ অনুযায়ী অলপ নিমখ দি দিম ইয়াত মই অন্য একো মছলা ব্যৱহাৰ কৰা নাই নহ'লে শাকৰ ঔষধি গুণটো নাইকিয়া হৈ যায় অকণমান হালধি দি দিছোঁ এতিয়া এইখিনি ভালকৈ লৰাই ঢাকোন এখন দি কম জুইত অলপ সময় সিজিব দিম এতিয়া অলপ সময় আমি সিজিব দিম মাজে মাজে লৰাই থাকিম এতিয়া আহক কচু পাতত দিয়া আৰু কচু কণ বিলাহী দি টেঙা বনাওঁ এতিয়া মাজতে এবাৰ চাম আমি লৰাই নহ'লে তলটো লাগি যাব হোৱা নাই অকণমান বাকী আছে আৰু অকণ থৈ দিম এয়া আমাৰ শাক ভাজি হৈ গ'ল ধুনীয়াকৈ সিজি গৈছে এতিয়া ইয়াত নমাই লওঁ কণ বিলাহীখিনি ধুই ল'লোঁ এতিয়া ধুনীয়াকৈ কাটি ল'ম মাজত এফাল এফাল কৰি এতিয়া আমাৰ কচু পাতত দিবলৈ এই কচু কণ বিলাহী ধনিয়া পুদিনা ধনিয়া আৰু পুদিনাটো অলপ লেৰেলি গৈছে আগত আনি থোৱা আছিলে চাঙিৰি টেঙা 5 ফুটা নহৰু সৰু সৰু কাটি লৈছোঁ আৰু 3টা কেঁচা জলকীয়া এতিয়া আমি কলপাত কাটি ল'লোঁ মিডিয়াম চাইজত দুখিলা কৰি ল'লোঁ বান্ধিবলৈ এই কলপাতৰ বেক চাইডৰ পৰা আমি এনেকুৱা সৰু সৰুকৈ সূতা কাটি ল'লোঁ এতিয়া কলপাতখন অকণমান সেকি লওঁ জুইত তেতিয়া কি হ'ব আপোনাৰ বান্ধিলে ফাটি নাযাব ৰ'দত দি থ'লেও হয় আজি ৰ'দ নাই সেইকাৰণে জুইতে অকণ সেকি দিছোঁ এই আমাৰ বস্তুখিনি কচু কলপাতখনত আমি কচু দিলোঁ তাৰপিছত বিলাহী পদুনা ধনিয়া নহৰু অলপ নিমখ তাৰ ওপৰত আকৌ অলপ কচু দি দিলোঁ এতিয়া ইয়াত আমি দি দিম আধা কাপ মই অলিভ অইল দিছোঁ আপোনালোকে মিঠাতেলো ব্যৱহাৰ কৰিব পাৰে এতিয়া ধুনীয়াকৈ কলপাতৰে মেৰিয়াই কিনে বান্ধি ল'ম এতিয়া এইটো হৈ গ'ল ধুনীয়াকৈ বান্ধি ল'লোঁ মই অভেনত দিম আপোনালোকে কেৰাহীটো দিব পাৰে কেৰাহীৰ ভাপতো সিজাব পাৰে এতিয়া এইটো অভেনত সোমোৱাই দিলোঁ 5 মিনিটৰ কাৰণে সিজিব দিম তাৰপিছত আকৌ লুটিয়াই দিম এতিয়া মই বাকী থকা কচুখিনি ধুনীয়াকৈ ধুই নিমখ পানী দি ধুই আগৰখিনি কচু নিমখ পানীত প্ৰথমতে ভালকৈ ধুই লৈছিলোঁ এইখিনি কচু একেলগে নিমখ পানীত ভালকৈ ধুই লৈছোঁ ধুই পেলাই এতিয়া 2 টুকুৰ মাজেদি 2 টুকুৰ কৰি প্ৰেছাৰ কুকাৰত অলপ পানী দি বহাই দিছোঁ আৰু তাত অলপ নিমখ দি দিম মৰাই ল'ম এইটো আমাৰ 5 মিনিট হৈ গ'ল এতিয়া ইয়াক ধুনীয়াকৈ এক লুটিয়াই দিম লুটিয়াই আকৌ ইয়াক 5 মিনিটৰ কাৰণে সিজিব দিম এয়া আমাৰ কচু পাতত দিয়া হৈ গ'ল অলপ ঠাণ্ডা হোৱাৰ পিছত ইয়াক উলিয়াইছোঁ
এয়া আমাৰ কচুখিনি ধুনীয়াকৈ সিজি উঠিছে আৰু ইয়াৰ পৰা এটা বৰ ধুনীয়া সুগন্ধ ওলাই আছে। এই কচু পাতত দিয়াখিনি আমি ধুনীয়াকৈ সানি ল'লোঁ। কেঁচা পিঁয়াজ, মান ধনিয়া আৰু আধা কাপ অলিভ অইল দি পেলাই। এয়া আমি কচু টেৰাৰ কাৰণে প্ৰেছাৰ কুকাৰত যিখিনি কচু বইল কৰিছিলোঁ সেইখিনি ধুনীয়াকৈ কাঢ়ি ল'লোঁ। এতিয়া এখন কেৰাহীত গৰম কৰি ল'লোঁ, কৰি এখপ আপোনাৰ মই অলিভ অইল ব্যৱহাৰ কৰিছোঁ, আপোনালোকে মিঠাতেল ব্যৱহাৰ কৰিব পাৰে। এতিয়া আমাৰ তেল গৰম হৈ গ'ল, ইয়াতে পাঁচফোৰণ দি দিম কেইটামান। পাঁচফোৰণ দিয়াৰ পিছত আমি দি দিম এতিয়া কাটি থোৱা বিলাহীখিনি। অলপ টাইম বিলাহীখিনি সিজিব দিম, অকণমান ঢাকোন এখন লগাই দিম। বিলাহীখিনি কম জুইত অলপ ভাজি ল'লোঁ। এতিয়া ইয়াত আমি কচুখিনি যোগ কৰি দিম। এতিয়া ইয়াতে মই অলপমান হালধি দি দিম আৰু অলপমান জোখ অনুযায়ী নিমখ। আজি মই মোৰ গোটেই খানাখিনি অকল অলিভ অইল আৰু পাঁচফোৰণ দি বনাইছোঁ, কোনো মছলা ব্যৱহাৰ কৰা নাই। মছলা ব্যৱহাৰ কৰিলে শাকৰ ঔষধি গুণটো কমি যায়, সেয়ে মই কোনো মছলা ব্যৱহাৰ নকৰাকৈ আজি বনাইছোঁ আৰু এনেকৈ খাবলৈও বহুত সোৱাদ হয়। এতিয়া অলপ ঢাকনা দি এনেকৈ থৈ দিম। এয়া আমাৰ কচুখিনি ধুনীয়াকৈ কচু আৰু বিলাহীৰ যিখিনি পানী শুহি গৈছে, এতিয়া ইয়াত আমি অলপ গৰম পানী দি দিম। জোখ অনুপাতে যাক যিমান লাগে। এতিয়া গৰম পানীখিনি দিলোঁ, দি অলপ জুইটো বঢ়াই এতিয়া আমি অকণ সময় ইয়াক উতল আহিবলৈ দিম। আমাৰ তৰকাৰী হৈয়ে গৈছে, অলপ সময় উতল অহাৰ পিছতে আমি গেছটো অফ কৰি দিম। এয়া আমাৰ কচু আঞ্জা হৈ গৈছে, এতিয়া গেছটো অফ কৰি দিলোঁ। আজি যিখিনি খানা বনালোঁ আপোনালোকেও বনাওক, বনাই খাওক, খাই কমেণ্ট কৰিব কেনেকুৱা লাগিলে। বিনা মছলাযুক্ত ঔষধি গুণেৰে ভৰা সুস্বাদু খাদ্য।